এপছুক তেওঁলোকে গালি পাৰে কিন্তু একেটা প্লেটফৰ্মত এপছুৰ আঞ্চলিক জিলা কমিটি যিবিলাকে আগত এপছুত কাম কৰি গৈছিল সেই লোকক মাতি আনি পেলাই আৰণাই পিন্ধাই দলীয় পতাকা থকা এই মাফলাৰ পিন্ধাই পেলাই তেওঁলোকে বাহ ল'বৰ কাৰণে তেওঁলোকে বহি নাথাকে। এপছুক এনেকুৱাকৈ তেওঁলোকে ৰিকগনিশ্যন দিছে যে এপছুৰ কৰ্মীক পালেহে তেওঁলোকৰ দল চলি থাকিব, কিন্তু একেটা সময়ত বৰ্তমানৰ এপছু বুলি তেওঁলোকে গালি পাৰিব বিচাৰে। তো এইটো তেওঁলোকৰ মানে এটা নিজৰ মাজত নিজৰ মানে এই চিন্তা আৰু আদৰ্শৰ সংঘাত বুলিহে মই ক'ব বিচাৰোঁ। ৰাজনৈতিকভাৱে ক্ষমতালোভী লোক যিবিলাক ৰাজনৈতিক লাভালাভৰ কাৰণে কথাবিলাক কয়, এইটো তেওঁলোকৰ কথা হয়। BTCৰ বৰ্তমান BTR ইয়াৰ কোনো পাৱাৰ এণ্ড ফাংচন, কোনো ক্ষমতা কোনেও কাঢ়ি লৈ যোৱা নাই। চুক্তিত যোনটো পাইছে BTR চুক্তিত ক্ষমতা ডিপাৰ্টমেণ্ট বা বিভাগটো বাঢ়িবহে, আৰু বাঢ়াৰ কাৰণেহে তাত লিখা আছে, তাত কমাই দিয়াৰ কাৰণে লিখা নাই। বছৰৰ পৰা 5 তাৰিখ যোনটো সীমা আছিল সেই সীমাটো আজি যাই পেলাই গহপুৰলৈকে গৈ পালে, আৰু এই সকলো ক্ষমতা অধিকাৰ এৰিয়া গাঁও বাঢ়িছেহে। যিবিলাক মানুহ এই বঢ়োৱাটো নিবিচাৰে, যিবিলাক মানুহে ইয়াত অধিক ক্ষমতা পোৱাটো নিবিচাৰে, তেওঁলোকৰ মতেহে তেওঁলোকে বুজি পায় বা বিচাৰে, সেই লোকেহে আজি অপপ্ৰচাৰ, ভুৱা প্ৰচাৰ আৰু প্ৰপাগাণ্ডা প্ৰচাৰ কৰি পেলাই মানুহৰ মাজত ভুল বুজাবুজি, মানুহৰ মাজত এটা ভুল এটা চিন্তা সোমাই দি ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক লাভ আৰু ৰাজনৈতিক মানে এটা উদ্দেশ্য লৈ পেলাইহে তেওঁলোকে কথাবিলাক বাক্যবিলাক সভা সমিতিত তেওঁলোকে প্ৰচাৰবিলাক চলি আছে। ৰাজনৈতিকভাৱে ক্ষমতালোভী লোক যিবিলাক ৰাজনৈতিক লাভালাভৰ কাৰণে কথাবিলাক কয়, এইটো তেওঁলোকৰ কথা হয়। BTCৰ বৰ্তমান BTR ইয়াৰ কোনো পাৱাৰ এণ্ড ফাংচন, কোনো ক্ষমতা কোনেও কাঢ়ি লৈ যোৱা নাই, ক'তো হস্তান্তৰ হোৱা নাই। আৰু ইয়াৰ কাৰণে আমাৰ স্পষ্ট মতটো হ'ল BTCত 39টা ডিপাৰ্টমেণ্ট পাইছিল, BTR শান্তি চুক্তিত সেই 39 ডিপাৰ্টমেণ্টৰ অধিক সংযোজন কৰি পেলাই 42টা কৰাও হ'ব, আৰু 5টা অতিৰিক্তভাৱে মানে য'ত যেনেকৈ ক্ষমতা বা পাৱাৰ এণ্ড ফাংচন আছিল, ছাবজেক্টবিলাক আছিল, ডিপাৰ্টমেণ্ট আছিল, তাত সংযোজন কৰাও হ'ব। তো BTC চুক্তিত যোনটো পাইছে BTR চুক্তিত ক্ষমতা ডিপাৰ্টমেণ্ট বা বিভাগটো বাঢ়িবহে, আৰু বাঢ়াৰ কাৰণেহে তাত লিখা আছে, তাত কমাই দিয়াৰ কাৰণে লিখা নাই। আৰু 40টা যি মানে MCLA সমষ্টি আছিল, ইলেক্টেড সমষ্টি, এইটো 54 হ'ব, আৰু 46টা MCLA পদৰ এইটো 60টা MCLA হ'ব। ইয়াৰ লগতে আমাৰ সংকোচৰ পৰা 5 তাৰিখ যোনটো সীমা আছিল সেই সীমাটো আজি যাই পেলাই গহপুৰলৈকে গৈ পালে, আৰু এই সকলো ক্ষমতা অধিকাৰ এৰিয়া গাঁও বাঢ়িছেহে। যিবিলাক মানুহ এই বঢ়োৱাটো নিবিচাৰে, যিবিলাক মানুহে ইয়াত অধিক ক্ষমতা পোৱাটো নিবিচাৰে, তেওঁলোকৰ মতেহে তেওঁলোকে বুজি পায় বা বিচাৰে, সেই লোকেহে আজি অপপ্ৰচাৰ, ভুৱা প্ৰচাৰ আৰু প্ৰপাগাণ্ডা প্ৰচাৰ কৰি পেলাই মানুহৰ মাজত ভুল বুজাবুজি, মানুহৰ মাজত এটা ভুল এটা চিন্তা সোমাই দি ৰাজনৈতিক ক্ষমতা, ৰাজনৈতিক লাভ আৰু ৰাজনৈতিক মানে এটা উদ্দেশ্য লৈ পেলাইহে তেওঁলোকে কথাবিলাক বাক্যবিলাক সভা সমিতিত তেওঁলোকে প্ৰচাৰবিলাক চলি আছে। যাৰ কাৰণে আমি শুনিবলৈ পাইছোঁ যে এপছুক তেওঁলোকে গালি পাৰে কিন্তু একেটা প্লেটফৰ্মত এপছুৰ আঞ্চলিক জিলা কমিটি যিবিলাকে আগত এপছুত কাম কৰি গৈছিল সেই লোকক মাতি আনি পেলাই আৰণাই পিন্ধাই দলীয় পতাকা থকা এই মাফলাৰ পিন্ধাই পেলাই তেওঁলোকে বাহ ল'বৰ কাৰণে তেওঁলোকে বহি নাথাকে। এপছুক এনেকুৱাকৈ তেওঁলোকে ৰিকগনিশ্যন দিছে যে এপছুৰ কৰ্মীক পালেহে তেওঁলোকৰ দল চলি থাকিব, কিন্তু একেটা সময়ত
বৰ্তমানৰ এপছু বুলি তেওঁলোকে গালি পাৰিব বিচাৰে তো এইটো তেওঁলোকৰ মানে এটা নিজৰ মাজত নিজৰ মানে এই চিন্তা আৰু আদৰ্শৰ সংঘাত বুলিহে মই ক'ব বিচাৰোঁ मोनसे गोजोनथाव खौरां थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि कक्राझार थुनलाइयारि फोरबो एबा कक्राझार लेटारारि फोरबो खुंफुंनो साखाफारा जादों 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर कक्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि कक्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों हारिनि राव थुनलाइ जौगाहोनो गायसननो